আমি ৰাতিপুৱাৰ পৰা মিছামৰা, ডেকাপাম, তেলেম, ৰামধন এনেকৈ বহুত ভাল ভাল মিটিং শ শ হাজাৰ হাজাৰ মানুহ গোট খাইছে। ভাল লাগিছে, যিটো মৰম সঁহাৰি পাইছোঁ। আৰু এনেকৈ যিটোবাৰ যদি চাওঁ ৰেকৰ্ড ভোটত আগত যিমান ভোট পাইছিল তাতকৈ বহু ব্যৱধানত এবাৰ ৰাইজে আশীৰ্বাদ দি জয়যুক্ত কৰাৰ সম্ভাৱনা আছে। তাৰ কাৰণে ৰাইজক অশেষ অশেষ ধন্যবাদ অন্তৰৰ পৰা জনাইছোঁ। আৰু প্ৰধানমন্ত্ৰী মোদীজীৰ ওপৰত আস্থা ৰাখিছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত আস্থা ৰাখিছে। আৰু এইবাৰ মিত্ৰজোঁট NDA প্ৰাৰ্থীসকলক মই দেখিছোঁ চব জেগাতে খুব মৰম দিছে।